গাইজ আজি মই নিজে মিচিং ছোৱালী বুলি ক'বলৈ মই বহুত লাজ লাগিছে। আজি ৰাতিপুৱা মোক মানুহ এজনে ফোন কৰি কিনি এনেকুৱা বেয়া শব্দ এটা মাতিলে নহয়, তাক মই পালে কাণতলীয়া চৰ দি কিনি তোক মই একে চাতে তোক মই মাথাটো ফালি কিনি মই টানাৰ ভিতৰত ভৰাই থৈ দিম তোক মই। তই জান নাই তই কি বুলি ভাবিছ মোক? তই মোক কি বুলি ভাবিছ? তোক মই ইমান মই কোনোদিনা মই চিনি নাই জানি নাই, তই মোক প্ৰাংকল কৰিছে ভালকে কৰ। তাই প্ৰথমে মোক কৈছে বাইদেউ বোলে অঞ্জু বাই নেকি বোলে, বুলি কওঁতে তাই মোক কৈছে হেৰি বোলে তোমাৰ বোলে ভিডিঅ'বিলাক বহুত চাই ভাল লাগে আমুক তামুক বুলি কৈ কিনি তাই মোক এটা বেয়া শব্দ মাতিছে। তাক তই কোন? হু আৰ ইউ? ননচেন্স। তই হু আৰ ইউ? তোক মই এতিয়া পালে তোক মই কি কৰিম চাই তাক। তই ভাবিছ নেকি তোৰ নিচিনা মই পিতকলি জীৱনটো লৈ কিনি মই জীয়াই আছো বুলি? তোক মই টানা ভিতৰত মই মানুহ চৰিয়াই তৈ আছো, তই জান নাই? টানা ভিতৰত পুলিচৰ আগত মই মানুহ মাৰি তৈ আছো, তই জান? তই কি বুলি ভাবিছ মোক? তোক মই লগ পাইলো, তোক মই লগৰ কিজনী পৰা এতিয়া মই ওলাব দিলো। তোৰ নাম লব কুম্বাং, তই লব কুম্বাং, তই হুঁচিয়াৰ হ জেল বাট খাবলৈ। তোক মই বহুত বেয়াকে ক'ব পাৰো, কিন্তু মই এই ভিডিঅ'ত তোক মই বেয়াকে নকওঁ। তোক যদি মই এদিন যদি চিনি পাই কিনি যদি লগ পাওঁ নহয়, তই বুলি মই যদি চিনি পাবহে লাগে, তোক মই ৰাস্তাত গছকি চৰিয়াই তোক মই নাকে মুখে কাণ তলীয়া চৰ দি কিনি তোক মই তেজ ওলাই তই আহিম। তই জান নাই মোক কি বুলি ভাবিছ তই? তই ভাবিছ নেকি? তই কেতিয়াবা আমাৰ ভিডিঅ' দেখিছ? বেয়া ভিডিঅ' দেখিছ? বেয়াকে সাজ পোছাক পিন্ধা দেখিছ তই? তই কি বুলি ভাবিছ? তোৰ নিচিনা পাল্টু বুলি ভাবিছ নেকি মোক? তই আহিল তোক তই ধেমাজিত আহিবি, তোক মই টাউনৰ ভিতৰত পুলিচ থানা চোতালত তোক মই পিটিম। তই জান নাই? এই ভিডিঅ'টো কৰাৰ বাবে হয়তো কিছুমানে বহুত ভাল পাব, হয়তো কিছুমানে বহুত বেয়া পাব। মোক কিন্তু আজি কথা মুখৰ পৰা মই স্পষ্টকে ক'ব পৰা নাই, ইমান মোৰ খং উঠিছে। তই মিচিং ল'ৰা হৈ কিনি তই মোক কোন এনেকা ইমান বেয়া শব্দ এটা মাতিবলৈ? আজি তই সেইদিনাখনৰ পৰা ফোন কৰি আছে মোক কোন হয় বুলি ভাবি আছো, সেইটো কাৰণে আজি ৰিচিভ কৰি পালো গপককে। তই মোক তেনেকে কথা ক'বলৈ আহিছ? তোৰ গৰ্ষত মই এটা চব ওলাব দিলো নহয়, মই চব তোক ওলাব দিলো। এতিয়া তই মুৰকং চেলেগৰ হয় বুলি কৈছে, মুৰকং চেলেগ তই লব কুম্বাং বুলি কৈছে। তোক মই প্ৰফাইলটো চালো, তই একো ফটো চটো তোৱা নাই। তই বনমাছ যে তোৰ নিচিনা মানুহ এই পৃথিৱীত জীয়াই থকাৰ কাৰণে আমাৰ মহিলা বা গাভৰু ছোৱালী বিলাকে আজি চেফটি নহয়। তোৰ নিচিনা মানুহ থকাৰ কাৰণে, তহঁতৰ নিচিনা মানুহ থকাৰ কাৰণে, গম পাইছ? তোক মই কি কৰিম চাই তাক। তই ধেমাজিলৈ আহিবি বা চিলাপথাৰত তোক মই লগ পাই ল'ম, তোক মই কি কৰিম চাই তাক। তই আজিলৈ ভিডিঅ'টি মানে গাইজ যদি ভাল পাই অলপ শ্বেয়াৰ কৰি দিব। মই এনেকুৱা মানে খং উঠিছে আজি, মানে মোক কথা ক'বলৈ মোৰ ভাষা নাইকিয়া হ'ল।